Hello friends, এই ভিডিঅ'টোত মই আপোনালোকক অসমৰ তিনিটা টপ টিচাৰৰ সৈতে মিলিত কৰাম। Friends, এনে কোনো শিক্ষক হ'ব পাৰে নেকি যে গুণোৎসৱ পাতিছে কিন্তু গুণোৎসৱৰ স্পেলিং নাজানে? তেন্তে বলক এবাৰ আমি চাই লওঁ। গুণোৎসৱ চলি আছে? হয় গুণোৎসৱ। গুণোৎসৱৰ স্পেলিংটো কি কওকচোন? গুণোৎসৱ গুণোৎসৱ কি স্পেলিং ইংলিছ নে আছামিজ? ইংলিছত কওক। স্পেলিংটো কি? গুণোৎসৱ। হয় ইংলিছত কৈ দিয়কচোন আপুনি। এইটো গুণোৎসৱ। তো স্পেলিংটো কওক, মানে কৈ দিলোঁ গুণোৎসৱ। গুণোৎসৱ ঠিকে আছে, এইটো বানানটো কৈ দিব লাগিব। এইটো কওকচোন কি কি? এইটো নাপায় তাৰমানে আপুনি কিয় নাম কওক। জি ইউ হা এন অ' বি এছ অ' বি। শিক্ষামন্ত্ৰীৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ নাম কি? ফ্ৰেণ্ডছ, কোনো শিক্ষকে গাঁৱলীয়া চুলাই খাই যদি স্কুলত প্ৰৱেশ কৰে তেন্তে আপোনালোকক কেনে লাগিব? তেন্তে বলক আমি দ্বিতীয়জন টিচাৰ চাওঁ। ঐ নাচনি কেতিয়ানো আহিবা, তোমাক পামে বুলি মই ভাবিছিলোঁ কেতিয়া, যেতিয়াহে তোমাক লগ পাম। Despacito, quiero respirar tu cuello despacio. I used to believe. এটা টাইমতে কিমানখিনি খায়? নাই লগালে এবটল খাই দিওঁ, কিমান খায়? এক বটলমান খাই দিওঁ। এবটল খায়। এটা কি কোম্পানীৰ খায়? এই আমাৰ গেলাত গেলাটো? লোকেলটো। Up with it, girl. Rock with it, girl. Show them it, girl. With a bang bang. Bounce with it, girl. Dance with it, girl. Get with it, girl. With a bang bang. Come on. ফ্ৰেণ্ডছ, 3 নম্বৰ গৰাকী টিচাৰ হৈছে এনে এজন টিচাৰ যাৰ বিহেভিয়াৰ লেডিছৰ নিচিনা আৰু জ্ঞান। तू मेरा कोहिनूर सोनिए ले जाना तेनू दूर सोनिए। আপুনি টিভি চায়নে? কম চাওঁ, নিউজবিলাক চায়নে নাই অসমীয়া? নিউজো কম, কম চায়। মই নাচাওঁ তেনে। আপোনাৰ সন্মুখত যে এটা আছাম কি চেনেল এইটো? এইটো BSNL দিলে নে কি এতিয়া মই নাজানো। এইটো কি হ'ব পাৰে? কোনটো? এইটো সেইটো আপোনালোকৰ হেৰিটো লৈ আনিছে, এতিয়া কি হ'ব পাৰে এতিয়া আপোনালোকে জানিব। এতিয়া মোক সুধিলে মই কেনেকৈ জানিম বাৰু? এইটো News. আপুনি পঢ়ি দিয়কচোন কি লিখা আছে। সেইটো মই পঢ়ি দিলোঁ দেখোন। আছাম পিছৰখিনি কি আছামটো? এইটো এতিয়া কিছুমান হেৰি এইটো টিয়ে আছে, কিছুমান আকা হয়, হয়নে? তালুকচু হয়, তলকচু হয়। কি হ'ব পাৰে কৈ দিয়ক আকৌ। এইটো টি নহয় জানো? টি। এতিয়া হয় না? TALKS এছ কি হ'ব পাৰে এতিয়া? তালুক ন তালুকচু হ'ব পাৰে। আছাম তালুকচ ইণ্ডিয়া ইংৰাজীত বানানটো কৰকচোন। INDIAND। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি জনাই দিয়ক, লগতে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো বজাই দিব।